স্বাগতম ডেইলি অসম 24/7 মই জিজুতি লস্কৰে লৈ আহিছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ মৃতদেহ সৎকাৰক লৈ নগাঁও চহৰত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নগাঁও চহৰৰ মধুপুৰ অঞ্চলৰ শ্মশানত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মৃত্যু সাৱটি লোৱা হোজাইৰ যোগীজানৰ সুবল বিশ্বাস নামৰ লোকজনৰ মৃতদেহ সৎকাৰৰ বাবে লৈ যোৱা হৈছিলে নগাঁও চহৰৰ মধুপুৰৰ শ্মশানলৈ। উপস্থিত আছিলে অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাৰ লগতে প্ৰশাসনৰ লোক। প্ৰশাসনে মৃত কৰোনা ৰোগীজনৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবৰ বাবে নিয়া হৈছিলে নগাঁও চহৰৰ মধুপুৰৰ শ্মশানলৈ। কিন্তু সেই সময়তে স্থানীয় ৰাইজ ওলাই আহে আৰু ওলাই আহি সৎকাৰ কৰাত বাধা প্ৰদান কৰে আৰু সৎকাৰ কৰিলে কৰোনা বিয়পাৰ আশংকা প্ৰকাশ কৰে। অতিৰিক্ত উপায়ুক্ত আৰু প্ৰশাসনৰ লোকে বুজনি দিয়ে যদিও মানি নলয় ৰাইজে এই সন্দৰ্ভত প্ৰশাসনৰ লোকৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয়। পৰিস্থিতি অশান্ত হোৱাৰ আশংকাত জিলা প্ৰশাসনে মধুপুৰত আৰক্ষী আৰু অৰ্ধবাহিনীৰ লোকক নিয়োগ কৰে। অন্তত জিলা প্ৰশাসনে মধুপুৰৰ সলনি আন ঠাইত সুবল বিশ্বাসৰ মৃতদেহ সৎকাৰৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে সুবল বিশ্বাসৰ মৃত্যুক লৈ শনিবাৰে দিনৰ ভাগতো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত। এম্বুলেন্সখন ইয়াৰ পৰা উলিয়াই দিম বুলি যিটো পৰিস্থিতি ইয়াত সৃষ্টি কৰিলে মই অত্যন্ত দুখ পাইছোঁ। জিলা প্ৰশাসনৰ হৈ মই তেওঁলোকক জনাইছোঁ, আমি অত্যন্ত দুখ পাইছোঁ আৰু তেওঁলোকে এইটো এটা বেআইনী কাম কৰিছে। গতিকে যি কি নহওক তেওঁলোকৰ হোজাইৰ ব্যক্তিজনক ইয়াত সৎকাৰ কৰিবলৈ নিদিয়াৰ যিটো আক্ৰোশ মনোভাৱ সেইটোত মই দুখ পাইছোঁ আৰু আমাৰ পৰিস্থিতি পৰ্যালোচনা কৰি আমাৰ লগত পুলিচ প্ৰশাসনৰ এডিশ্যনেল SP ডেকা ডাঙৰীয়া আছে। আমি আলোচনা কৰি উপায়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি